Hello guys, welcome to my channel Easy Study Tutors. আজি মই বজ্ৰগুণন পদ্ধতি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড এই মেথডটো আজি আগতে কৰিব ওলাইছো। আগতে মই আগৰ দুটা মেথডটো আগতে আমি ভিডিও দেখাই দিছো, তোমালোকক মই ডেসক্ৰিপচন লিংক দি দিম, তোমালোকে চাই লবা। এই মেথডটো আমাৰ কৰিব লাগিলে আমি এই মেথডটোৰ অংক কৰিব লাগিলে আমি এই প্ৰসেসটো আমি ভালদৰে একদম চাব লাগিব। এই প্ৰসেসটো আছে কি আমি প্ৰথমে আমি x ৰ মান লম, x ইকুৱেল লম আৰু y লম, তাৰপিছত 1 লম। তাৰপিছত আমি x ৰ তল প্ৰথমে আমি b1 আৰু b2 দিব হম, তাৰপিছত বহাম আমি c1 c2, তাৰপিছত y ৰ পিনে বহাম a1 a2 আৰু ইপিনে b1 b2। তাৰপিছত আমি এই b1 আৰু c2 টো ইনটু কৰিম, b1 c2 ইনটু কৰাৰ পিছত আমি মাইনাস দিম, তাৰপিছত আমি b2 আৰু c1 ইনটু কৰিম x ৰ ঠাই x ৰ তলত, আৰু তাৰপিছত y ৰ তলত আমি কৰিম c1 a2 টো ইনটু কৰিম, তাৰপিছত এফালে c2 আৰু a1 ইনটু কৰিম মাইনাস দি কেনে c1 a2 ইনটু কৰিম। তাৰপিছত আমি 1 ৰ তলত a1 আৰু b2 ইনটু কৰিম মাইনাস দিম, আৰু ইপিনে a1 a2 আৰু b1 ইনটু কৰিম। তাৰপিছত আমাৰ অংকটো আমাৰ প্ৰসেসত যাই থাকিব। এতিয়া তাৰ এইখিনি মই বুজাবৰ বাবে এটা অংক লৈ আহিছো, যাতে তোমালোকে ভালদৰে চাই থাকিবা অংকটো যাতে বুজি পোৱা। এতিয়া মই এই অংকটোত এই ৰুলছটো মতে বহুৱাই দিম। প্ৰথমতে আমি ইয়াতে x লম, তাৰপিছত ইয়াতে ইকুৱেল দিম, ইয়াতে y লম, ইকুৱেল দি ইয়াতে 1 দিম। সদায় মনত ৰাখিবা x ৰ আমি ইয়াতে কৈছো আমাৰ b1 আৰু b2, এই b1 b2 টো সদায় y ৰ লগত থাকে। যেটোকে প্ৰথম ইকুৱেশ্যন এতে b1 হ'ব আৰু এইটো b2 হ'ব, কাৰণ y ৰ মানটোৰ লগত আমি b1 ৰ মান পাম, আৰু আমি a ৰ মানটো পাম আমি x ৰ লগত, আৰু c ৰ মানটো আমাৰ অকল ধ্ৰুৱক হৈ থাকিব, ধ্ৰুৱক। এতিয়া আমি b1 ৰ সাইড বহাম, এতিয়া ইয়াতে যেটো মাইনাসত আছে -3 হৈছে। এতিয়া আমি b2 ঠাইত বহাম আমি, ইয়াতেও -3 আছে, ইয়াতেও -3 বহাই দিব। তাৰপিছত আমাৰ আছে ইয়াতে c2 আৰু c1 আৰু c2 আমি ধ্ৰুৱকটো বহাম -7, মাইনাসত আছে 7 -7, আৰু এইটো 15 টো মাইনাসত আছে, আমি মাইনাসত বহালো 15 হল। এতিয়া আমি এই a1 আৰু a2 ৰ মানটো বহাম। a2 মই কৈছো a ৰ মানটো সদায় x ৰ সহগ হয়, x টো আগতে একো নাই, মানে ইয়াতে 1 এটা আছে, 1 টো হ'ব, আৰু a2 ৰ মান আছে ইয়াতে আমাৰ আছে 3 বহালো, আৰু b1 b2 টো আমি আগৰটোক আমি লৈ আহিম ইয়াতে -3, ইয়াতো -3। এতিয়াৰ লাইনটো ভালদৰে তোমালোকে চাই ৰাখিবা। এতিয়া আমি এই দুটা ইনটু কৰিম, প্ৰথমতে আমি ইয়াতে x লিখি ললো, ইয়াতে ইনটু কৰিম আমি। এতিয়া মাইনাসে ইয়াতে প্লাস হৈ যাব, প্লাসটো আমি দেখাব নালাগে। 3 লগত 15 ইনটু কৰিলে আমাৰ হয় 45 হল। ইয়াতে নিয়ম মতে আমি মাইনাসটো দিলো, তাৰপিছত আমি ইয়াতে মাইনাসে এইটো প্লাসতে হয়, সেইকাৰণে আমি একো ব্ৰেকেট চেকেট দিব নালাগে। এতিয়া আমি 3 × 7 21 ইয়াতে লিখিলো, ইয়াতে ইকুৱেল আছে, আমি ইকুৱেল দিলো, y2 লিখিম। এতিয়া এই দুটা আমি ইনটু কৰিম, মাইনাসে প্লাসে আমাৰ হয় মাইনাস, এটা মাইনাসত লিখিলো আমি মাইনাস, আৰু ইপিনে 7 3 = 21 টো আমি লিখি দিলো। ইয়াতে ৰুলছ মতে আমি মাইনাসটো দিলো, মাইনাসে প্লাসে আমাৰ হয় মাইনাস, এই মাইনাস যেটোকে মাইনাস আছে ইয়াতে মাইনাস দিলে ব্ৰেকেট দিব লাগিব আমি, 15 × 1 15 হল। এতিয়া আমি ইকুৱেল দিছো, ইয়াতে আমি এতিয়া এইটো আৰু এইটো ইনটু কৰিম, এই দুটা ইনটু কৰিম। প্ৰথমতে আমি এটা কৰিছিলো 1 2 প্লাসত আছে, এইটো মাইনাসত, প্লাসে মাইনাসে আমাৰ হয় মাইনাস, এটা দিলো 1 × 3 আমাৰ হ'ব 3, আৰু ৰুলছ মতে মাইনাস দিলো, আৰু প্লাস আছে প্লাসে মাইনাসে আমাৰ মাইনাস, এই ব্ৰেকেট দিব লাগিব, আৰু 3 × 3 9 এইটো হৈ গ'ল আমাৰ ইয়ালৈকে। এতিয়া আমি x 45 ৰ পৰা আমাৰ 21 গ'লে আমাৰ হয় 24, আৰু এতিয়া y -21 মাইনাসে আমাৰ হয় +15 ইকুৱেল টু 1 -3 মাইনাসে আমাৰ হয় +9, ইয়ালৈকে আমাৰ হৈ গ'ল। এতিয়া আমাৰ x 24 x/24 ইকুৱেল টু y 21 টো আমাৰ মাইনাসত আছে,
আৰু 15টো আমাৰ প্লাছত আছে এটা 21 পৰা 15 গ'লে আমাৰ হয় 6 কিন্তু ডাঙৰটোৰ আগত মাইনাছ আছে সেইকাৰণে -6 ইকুৱেল টু 1 আৰু 9 টো প্লাছত আছে 3 টো মাইনাছত আছে সেইকাৰণে 9 ৰ পৰা 3 গ'লে আমাৰ হয় 6 কিন্তু ডাঙৰটোৰ আগত প্লাছ আছে সেইকাৰণে +6 ইয়ালৈকে হৈ গ'ল এতিয়া আমি কি কৰিম এই ভ্যালুটোক আমি ইয়াৰ লগত তুলনা কৰিম আৰু এই ভ্যালুটোক আমি ইয়াৰ লগত তুলনা কৰিম তেতিয়া আমাৰ x আৰু y ৰ মানটো ওলাই যাব এতিয়া এই পেজটোত আহিলো আমি ইয়াতে আছিল x by 24 equal to y by -6 equal to 1 by 6 এইটো এতিয়া আমি কি কৰিম এই x by 24 টো এটা ললো equal to 1 by 6 ৰ লগত তুলনা কৰিম এতিয়া আমি এটো বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ যদি কৰা আমি এইটো আৰু এইটো কৰিম এইটো আৰু এইটো কৰিম 6 into x হৈ যায় আমাৰ 6x যেটো ইকুৱেল আছে ইকুৱেল দিলো এতিয়া আৰু 24 into 1 আমাৰ হয় 24 এ আমাক x ৰ ভ্যালু লাগে x টো এটা ৰাখিলো 6 টো ইয়াতে ইনটু হৈ আছে ইফালে গলে আমাৰ হ'ব ডিভাইড 24 by 6 এটো হল আমাৰ এটা আমি 6 এৰে আমাৰ 24 ক আমাৰ যায় 4 বার এতে আমার থাকিল 4 x ইকুয়াল টু আমি পালো আমি 4 আৰু এতিয়া আমি যাম y by -6 ইকুয়াল টু 1 by 6 এর তুলনা কৰিলো এতিয়া আমি বজ্ৰপূৰণ কৰিম এটুকো বজ্ৰপূৰণ কৰিলে আমাৰ হ'ব যা 6 আমি এইটো লগ ইনটু কৰিম আৰু এইটো লগ ইনটু কৰিম 6 into y আমাৰ হৈ গ'ল 6y ইকুয়াল টু আমাৰ -6 into 1 -6 পালো আমি আমাক তো 6y নালাগে আমাক y লাগে y টো আমি এটা ৰাখিলো যেহেতু 6 টো ইয়াতে ইনটু হৈ আছিল এফালে গলে এইটো আমাৰ হ'ব ডিভাইড হেকাৰণে -6 by 6 আৰু 6 আৰু 6 আমাক 1 বাৰ যায় আমি হেকাৰণে y ৰ মানটো আমি পালো এই মাইনাস আছে মাইনাসটো দিব লাগিব আৰু 1 পালো যেতুকে 1 এইটো আছিল আমাৰ x ৰ মান আমি পালো 4 আৰু y ৰ মান পালো আমি -1 এইটো আমি বজ্ৰপূৰণ পদ্ধতিত আমি কৰিলো কিবা যদি আৰু প্ৰবলেমছ থাকে মোক কৈ দিবা মই আৰু এটা অংক লৈ আহিম এইটোৰ ওপৰত আৰু মই আগৰ মেথড কিটা যেটো প্ৰতিস্থাপন আৰু অপনয়ন পদ্ধতি আছে তাৰ বিষয়ে মই ভিডিও অলৰেডি দি থৈছো তোমালোকে চাই লব পাৰা নহলে মই ডেসক্ৰিপচন লিংকত তোমালোকক লিংক দি দিম তোমালোকে ক্লিক কৰি তাতে যাবা ধন্যবাদ Thanks for watching. If you like the video then do like, comment and share and subscribe my channel and hit the bell icon for more updates.